কোনোবা ভাঙি গ'লে তেওঁক সজাবলৈ শিকক। কোনোবাই অভিমান কৰিলে তেওঁৰ অভিমান ভাঙিবলৈ শিকক। সম্পৰ্ক এটাক সফল কৰাটো সহজ, কেৱল মাত্ৰ পালন কৰিবলৈ শিকক। আপোনাৰ পৰা কোনোবা আঁতৰি গৈছে, তাক চিন্তা বা দুখ নকৰিব, কিয়নো জীৱনলৈ সঁচা এজন আহিবৰ বাবে মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন। তেওঁৰ কাষত থাকক বা নাথাকক, তেওঁ সময় দিয়ক বা নিদিয়ক, ইজনৰ আনজনৰ প্ৰতি থকা সন্মান আৰু বিশ্বাসেহে এটা সম্পৰ্ক সজীৱ কৰি জীয়াই ৰাখে। যিজনে আপোনাৰ সুন্দৰ চেহেৰা আৰু সুন্দৰ শৰীৰটোৰ প্ৰতি আকৰ্ষিত হৈ আপোনাৰ কাষ চাপে, সেইজনে কেতিয়াও আপোনাক সঁচা ভাল পাব নোৱাৰে। কিন্তু যিজনে আপোনাৰ হৃদয়ৰ সৌন্দৰ্যক দেখা পাই জীৱনলৈ আহে, সেইজনেহে আপোনাক সঁচা ভাল পাব পাৰে। আপুনি সকলো সময়তে সবল হৈ থাকিব নোৱাৰে। কিছুমান সময়ত আপুনি নিসংগতাত দুখৰ সকলো বোৱাব লাগিবই। আপোনাক গুৰুত্ব নিদিয়া মানুহৰ মাজত থকাতকৈ অকলশৰে থকাটো বেছি উত্তম। অকলশৰে কটাবলৈ শিকি লওক, কিয়নো জীৱনলৈ অহা সকলো এদিন নহয় এদিন আঁতৰি যাবই। আপোনজনৰ লগত থকাৰ পাছতো যদি আপোনাৰ অকলশৰীয়া যেন লাগে, তেন্তে অকলশৰে থকাই ভাল। প্ৰেম আৰু মৃত্যু প্ৰায় একেই। জীৱনলৈ কেতিয়া কেনেকৈ আহে একোকে ধৰিব নোৱাৰি। পাৰ্থক্য মাথো এইখিনিতেই, প্ৰেমক হৃদয়খন দিব লাগে আৰু মৃত্যুক জীৱনটো দিব লাগে। যদি তেওঁলোকে সন্মান কৰে, আপুনিও কৰক। যদি তেওঁলোকে আপোনাক সন্মান নকৰে, তেতিয়াও আপুনি তেওঁলোকক সন্মান কৰক। কাৰণ আনৰ কাষত আপোনাৰ চৰিত্ৰ সলনি হ'বলৈ নিদিব, কিয়নো আপুনি নিজক প্ৰতিনিধিত্ব কৰে, আনক নহয়। প্ৰেম যদি কেৱল চেহেৰাৰ লগত হ'লহেঁতেন, ভগৱানে কেতিয়াও হৃদয় নবনালেহেঁতেন। অকলশৰে পাৰ কৰিব লাগে জীৱনৰ কিছুমান যাত্ৰা। জীৱনৰ প্ৰতিটো বাটত তোমাৰ সৈতে সংগী নাথাকে। এটা কথা সদায় মনত ৰাখিব, জীৱনত আপুনি যাক প্ৰয়োজনতকৈ বেছি সময় দিব, এদিন তেওঁৱেই সময়ৰ দৰে সলনি হৈ যাব। কাৰোবাক জীৱনত কাষত পালে ভাল পোৱা বুলি ক'ব নোৱাৰি। তেওঁৰ পৰা দূৰৈত থাকি তেওঁক হৃদয়ত ৰখাটো ভাল পোৱা।